ফেমিলি তোৰ আৰে আমাৰ মানে আমাৰ গ্ৰুপত এনে আৰু ক'ত যোৱা হৈছে মই নেকি বুলি নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আমি দুৰ্গা পূজাৰ প্ৰথম দিনাই আহিছোঁ কাজিৰঙালৈ বুলি আৰু বাটতে চাইগৰমত একাপ বোলো চাহ খাই লওঁ সেইবাবে আমি সোমালোঁ এয়া ৰুণা বৌ সুমন্দা বৌ মই পিছত আপোনালোকক সকলোকে চিনাকি কৰাই দিম আৰু আমি ক'ত যাওঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আমি পূজা বুলি যিহেতু 4 দিন বন্ধ পাইছোঁ সেইবাবে ভাবিলোঁ এয়া আহি পাই গ'লোহি কদমবাৰী কাজিৰঙাতে আছে ফ্ৰণ্টত আপোনাৰ ফক্স টেল বুলি এখন ৰিজৰ্ট আছে তাৰ ফ্ৰণ্টৰ ৰাস্তাটোৱেদি সোমাই আহিলে কদমবাৰী পাই যাব আপোনালোকক গুগলৰ লোকেশ্যন দিয়াই থাকে সেইমতে আহিলে পোৱা যাব আমিও তেনেদৰে আহিছোঁ অপুল্লাহত এয়া আহি পাইছেহি আৰু হোৱা ছোৱালী গাড়ীৰ ওপৰত উঠি আহিছে আমি যিহেতু আগতে পালোহি আগতে মানে অকণমান আগতে পালোহি 5-10 মিনিটৰ আগত আৰু তাৰ পাছতে অপুল্লাহত পালেহি আপোনালোকক আমি যিহেতু 4টা ফেমিলি আহিছোঁ আপোনালোকক গোটেইকেইজনকে দেখুৱাই দিম এওঁৰ লগৰে হয় গোটেইকেইজন আৰু আমি তেনেদৰে 4টা ফেমিলি আহিছোঁ আৰু এৰাতি থাকিম আমি ধুনীয়াকৈ কেনেকৈ আমি গোটেই দিনটো ৰাতিটো পাৰ কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আপোনালোকে দেখিবলৈ হ'লে ভিডিঅ'টো কিন্তু চাব লাগিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে ভিডিঅ'টো আৰু শেষলৈকে চাই থাকিব আৰু ৰিজৰ্টখনৰ বিষয়ে গোটেইখিনি আপোনালোকক জনাম কেনেকুৱা তাৰ খানা তাৰ কেনেকুৱা কি সকলোখিনি জনাই থাকিম আৰু আমি ক'ত থাকোঁ কেনেকুৱা ঘৰত থাকোঁ আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টো শেষত আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আমি আহি আৰু ৰুমত সোমাই দিলোহি এয়া দেখিছে তম্বুটনা ঘৰ লাইফত প্ৰথমবাৰ থাকিছোঁ আৰু ৰাতিটো কেনেদৰে যায় নাজানো আপোনালোকক সোমাই মই ভিডিঅ'টো এইভাবে কৰি লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে কৰি লৈছোঁ ইমান ভাল লাগিছে মোৰ ৰুমটোত সোমাই পেলাই যিহেতু মই প্ৰথম টাইম আহিছোঁ সেইকাৰণে মই ভাবিলোঁ কি ভিডিঅ' এটা কৰি থওঁ আপোনালোককো দেখুৱাম আৰু আমাৰ টিকলি খুৱাই দিলোঁ বিচনাত তাই যিহেতু অকণ গাটো অসুখ মানে পানী লাগিছে আৰু সেইবাবে তাইক বোলো অকণ খুৱাই দিওঁ তাই বিচনাত শুলে বেছি ভাল পায় এয়া আমাৰ কফি লৈ আহিলে আমাৰ ঘৰটোতে সন্মুখতে এনেকৈ বহিব পৰা অকণমান জেগা আছে বাৰাণ্ডা টাইপৰ গোটেইকেইজন আহি পেলাই ইয়াতে কফিখিনি খাই লওঁ তাৰপাছতে আমি ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম ফাৰ্ষ্ট আমি কফি খাই লওঁ তাৰপিছতে আপোনালোকক সকলোখিনি দেখুৱাই থাকিম এয়া ৰুণা বৌ সুমন্দাৰ বৌ ছোৱালীকে জলপান খুৱাই আছে মোক অলপ হেল্প কৰি দিছে মই কফিটো খাই ল'লোঁ তাৰপাছত আমি ক'ত যাম আপোনালোকক দেখুৱাই থাকিম আমি এয়া আহি গ'লোঁ অৰ্কিড পাৰ্কলৈ আৰু অৰ্কিড পাৰ্কত বোলে ৰাতি প্ৰগ্ৰেম হৈ থাকে সেইবাবে আমি আহি গ'লোঁ তাতনো ইমান সময় কি কৰিম সেইবাবে বোলো গৈ আহোঁ তালৈকে যিহেতু আমি অৰ্কিড পাৰ্ক আহিছোঁ কিন্তু দিনতহে অহা হৈছে ৰাতি চাই আহোঁ ৰাতিনো তাত কি কি প্ৰগ্ৰেম হয় মই দেখা নাই আৰু সেইবাবে আমি গোটেইখিনি আহি গ'লোঁ আৰু আপোনালোকক অৰ্কিড পাৰ্কত কি কি প্ৰগ্ৰেম হয় গোটেইকেইটা দেখুৱাম যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমনি নাপাব ভিডিঅ'টো যদি দীঘল হৈছে আপোনালোকে আমনি নাপাব কাৰণ ভিডিঅ'টো আপোনালোকৰ বাবে বনোৱা হয় সেইবাবে মই ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া অৰ্কিড পাৰ্কত আমি আহি গ'লোঁ এয়া এটা প্ৰগ্ৰেম গ'ল বুলিয়ে কৈছে চাওঁ আৰু কি কি প্ৰগ্ৰেম আছে আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব কিমান মানুহ আছে ৰাতি আহিছোঁ আজি প্ৰথম আহিছোঁ আমি আছোঁ কদমবাৰীত কিন্তু ৰাতি আমি কি কৰিম সেইকাৰণে ইয়াত আহি গ'লোঁ প্ৰগ্ৰেম চাবলৈ আৰু ইয়াত আমি দেখিছে আপোনালোকক দেখুৱাই থাকিম চাই থাকিব
आठुनन और पियोनन और हिंदी बोल सकते हैं थाली डांस तो इंग्लिश में अंग्रेजी में क्या होगा जो बोलिए प्लेट डांस अथवा डिश डांस बोल सकते हैं क्योंकि प्लेट अथवा डिश अथवा थाली हाथ में लेकर आर्टिस्ट लोग घूम घूम के डांस करते हैं जैसे कीजिए हम सिंह लिसवर डांस थैंक यू আপোনালোকক কিয়া অৰ্কিড পাৰ্কত হৈ থকা গোটেইকেইটা প্ৰগ্ৰেমে দেখাবলৈ চেষ্টা কৰিলোঁ আমি যিকেইটা প্ৰগ্ৰেম চালোঁ আপোনালোককো সেইকেইটাই দেখাবলৈ চেষ্টা কৰিলোঁ প্ৰথমতে সত্ৰীয়া পৰা ধৰি লৈ দেওধানী নৃত্য তিৱা নৃত্য আৰু শেষত আপোনালোকে দেখা পাব বিহু বিৰাট ধুনীয়া লাগিলে আমাৰ গোটেইকেইটা প্ৰগ্ৰেমেই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব আপোনালোকে যদি কোনোবা ৰাতি অহা নাই অৰ্কিড পাৰ্কত তেন্তে আহিব বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰেম হৈ থাকে 7টামান বজাৰ পৰা ষ্টাৰ্ট হয় নেকি আমি তেনেকুৱা টাইমতে গৈছিলোঁ আপোনালোকেও আহিব অৰ্কিড পাৰ্কলৈ বহুত ধুনীয়া লাগে ৰাতি দিনততো ভাল লাগে ৰাতিও বহুত বেছি ভাল লাগে কাৰণ প্ৰগ্ৰেমবোৰ হৈ থাকে এইটো পিছত সিটো বিৰাট ভাল লাগে বহুত মানুহ আপোনালোকে দেখিছে বহুত মানুহ আহে চাবৰ কাৰণে আমিও গ'লোঁ আপোনালোককো দেখুৱালোঁ আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোকক আৰু শেষত আমি ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে খালি ভিডিঅ'টো মোৰ স্কিপ নকৰি শেষলৈকে চাই থাকিব এয়া বিহু আহি গ'ল এয়া বিহুটো এবাৰ চাই লওক আমি প্ৰগ্ৰেম চাই বিহু লাষ্টত বিহুটো চাই পেলাই আমি ওলাই দিলোঁ কাৰণ বহুত বেছি দেৰি হৈ গ'ল 9:30 মানেই বাজিলে সেইবাবে আমি ওলাই দিলোঁ আৰু এয়া দেখিছে গাড়ীতে জুবলি ডান্স চলি আছে আমার চলে দিয়া নাই যে বাড়ি হর মাজতে বাড়ি খাতালত রাম 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 পক্ষে আনিছিল তাত আহি পাই গ'লোহি আৰু তাৰ পাছতে আমি ডিনাৰটো কৰি লওঁ নে নলওঁ আপোনালোকক সকলোখিনি দেখুৱাই ল'ম আৰু ডিনাৰত আমাৰ কি কি আছিলে সেইখিনিও আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো দীঘলীয়া হৈছে আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো দীঘলীয়া হৈছে তথাপিও
আপোনালোকৰ কাৰণে ভিডিঅ'টো বহুত কষ্ট কৰি কৰা হয় সেইবাবে ভিডিঅ'টো চাবলৈ নাপাহৰিব ভিডিঅ'টো চাই থলে নহয় এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে ভাল লাগিব আকৌ নেক্সট ভিডিঅ' বনাবলৈ সেইবাবে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কি খাইছা আমি ডিনাৰ কৰিবলৈ বোলো এয়া বহি ল'লোঁ ডিনাৰটো কৰি লওঁ বোলো আহিয়ে আৰু এয়া গেৰিদা ৰুণাবৌ কৈ আছিলোঁ ৰুণাবৌ সুমন্তা আমি সুমন্তাই দি আছে আমি ডিনাৰটো কৰি লওঁ আৰু ডিনাৰত আমাৰ কি আছিলে আপোনালোকে দেখুৱাম আমি কি খালোঁ খানা ভালেই আছিলে ভালেই পাব আহিলে আপোনালোকে কোনোবা যদি অহা নাই তেন্তে আহিব আহি চাব কেনেকুৱা পায় আমাৰতো বহুত বেছি ভাল লাগিলে খাই বৈ ভাবিলোঁ এবাৰ ৰাতিৰ গোটেই পৰিৱেশটো চাৰিওফালে কেনেকুৱা লাইট জ্বলি আছে আপোনালোকক গোটেই চাৰিওফালটো এবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু আপোনালোকক দিনতহে দেখাই থকা হৈছিলে ৰিজৰ্টখন সেইবাবে ভাবিলোঁ ৰাতিৰ গোটেই পৰিৱেশটো দেখাই দিওঁ এবাৰ বিৰাট ধুনীয়া লাগে ৰাতি আপোনালোকে চাই থাকিবচোন মই গোটেই পৰিৱেশটো ৰাতি দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আপোনালোকে কেনেকুৱা পাইছে খালি মোক জনাবলৈ নাপাহৰিব বাইছ তাৰিখ আমি ঘৰলৈ উভতিছিলোঁ আৰু তাতে কাকোখানি থান এভাগ আছিলে তেতিয়া বৰবলি হৈ আছিলে তাত আমি সোমালোঁ কিন্তু ভিতৰলৈ যাবলৈ নোৱাৰিলোঁ বহুত বেছি মানুহ গৰমো বহুত বেছি সেইবাবে বাহিৰতে ৰখি সেৱা ভাগ কৰিলোঁ এভাগ কাকোখানি থান আপোনালোকে চাগে কোন আহিছে মোক জনাবচোন আৰু মই আজি প্ৰথম আহিছোঁ বাৰু কাকোখানি থান এয়া আৰু তাতে আমি বাহিৰৰ পৰা সেৱা কৰি আমি উভতি দিলোঁ আৰু শেষত আমি ৰিজৰ্টখন আমি থকা ৰিজৰ্টখনৰ ফোন নাম্বাৰৰ পৰা ধৰি লৈ সকলোখিনি মই ইয়াত দি দিছোঁ আপোনালোকে যদি কোনোবা অহা নাই তেন্তে আহি ভাল পাব আহিব গোটেই ভিডিঅ'টো এবাৰ আকৌ ভালকৈ দেখাই দিছোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ